Hey guys, good morning. বৰ্তমান 4টা বাজিছে মই উঠিলোঁ সোনকালে মানে আজি এঠাইলৈ যাম। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ ন, সেইবাবে উঠিলোঁ সোনকালে আৰু মই যাম হস্পিটেললৈ। এয়া গা পা ধুই মই ৰেডি একদম পূৰা, কিন্তু কি হ'ব তাৰপিছতে এয়া চাওক বৰষুণ। আমাৰ প্ৰতিবাৰেই এনেকুৱা হয়, ক'ৰবালৈ যাব ওলাও বৰষুণে পায় আমাৰ। তেওঁ অৱশেষত বৰষুণ এৰিলত আমি গোটেইকেইজন ওলালোঁ। এয়া গোটেইকেইজনে পাম দি লৈছে চাইকেলত, কাৰণ চাইকেলতে যাওঁ আমি গোটেইকেইজন। তাৰপিছতে আকৌ আহিল বৰষুণ, কিন্তু বৰষুণলৈ আমি বাট চাই নাথাকিলোঁ। বৰষুণত ভিজিলোৱে যেতিয়া অলপ হ'লেও, সেইবাবে আমি বৰষুণতে ভিজি যামেই বুলি আলোচনা কৰি ওলালোঁ। আৰু আমি তিনিজন আহি আমাৰ লগৰ কেইজনৰ বাবে ৰখিছোঁ, কাৰণ আমি 6-7জন মান যাম আৰু সিহঁতে হেনো দেৰিকৈ যাব, সেইবাবে আমি বেছি দেৰি নকৰি ওলাই দিলোঁ। আৰু আমি তিনিজন আহি পালোঁহি আমাৰ দন্দুৱা ফাৰ্ষ্ট তেল ডিপুটো, আৰু তাতে আমি লগৰ কেইজনৰ বাবে ৰখিলোঁ, কাৰণ আমাৰ লগৰ এজনে কল কৰিছিল হেনো সিহঁত ওলাব পৰা নাই, কিন্তু সেইবাবে আমি দেৰি হ'ব বুলি ওলাই দিলোঁ আৰু তিনিজন। আৰু আমি তিনিজন এনেদৰে চাইকেল মাৰি পালোঁহি আমাৰ মৰিগাঁও টাউন, য'ৰ পৰা আমাৰ গন্তব্যস্থানলৈ প্ৰায় 25 কিলোমিটাৰ। আৰু অন্য এটা ভিতৰত